নমস্কাৰ বন্ধুসকল, আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এছামিজ এডুকেশ্যন চেনেললৈ। তো বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিবলৈ লৈছোঁ ঈশান উদয় স্কলাৰশ্বিপৰ কথা। অৰ্থাৎ বহুতো ষ্টুডেণ্ট আছে যিসকল ষ্টুডেণ্টে মোক কেইটামান প্ৰশ্ন সুধি আছিল আৰু সেই প্ৰশ্নকেইটাৰ উত্তৰ আজি মই এই ভিডিঅ'টোত দিবলৈ চেষ্টা কৰিম। প্ৰথম প্ৰশ্ন যিটো হ'ল, সেই প্ৰশ্নটো হ'ল যে আমি ঈশান উদয় স্কলাৰশ্বিপ যদি এপ্লাই কৰোঁ তেনেহ'লে আমি বেলেগ স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিনে? আৰু এটা কথা আছে, আৰু এটা কাম আছে, আৰু যি কামটো আপোনালোকে যদি নকৰে তেনেহ'লে আপোনালোকে এই ঈশান উদয় স্কলাৰশ্বিপৰ যিটো পে'মেণ্ট আছে সেই পে'মেণ্টটো নাপাব। কি এনেকুৱা কাম আছে যিটো নকৰিলে আপোনালোকে ঈশান উদয় স্কলাৰশ্বিপৰ পে'মেণ্ট নাপাব? তাৰ কাৰণে মই সেইটো মই অলপ পিছত ক'ম। তাৰ কাৰণে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাব লাগিব। আৰু যদি চেনেলটা নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ অতি সোনকালে লাভ কৰে। তো চাওক, প্ৰথম যিটো প্ৰশ্ন হ'ল, এই প্ৰশ্নটো হ'ল যে ঈশান উদয় স্কলাৰশ্বিপ যিটো আছে সেই স্কলাৰশ্বিপটো এপ্লাই কৰিলে আমি বেলেগ স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিনে? ইয়াৰ এনচাৰটো হ'ল নোৱাৰি। অৰ্থাৎ আমি যদি ঈশান উদয় স্কলাৰশ্বিপ এপ্লাই কৰোঁ তেনেহ'লে আমি বেলেগ স্কলাৰশ্বিপ যিবিলাক আছে, অৰ্থাৎ আপোনালোকৰ প্ৰগতি স্কলাৰশ্বিপ হৈ গ'ল, ছেকশ্যন স্কলাৰশ্বিপ হৈ গ'ল, তাৰপিছত আপোনালোকৰ কাষ্টৰ স্কলাৰশ্বিপ হৈ গ'ল, এই স্কলাৰশ্বিপবিলাক আমি এপ্লাই কৰিব নোৱাৰিম। কাৰণ ঈশান উদয় স্কলাৰশ্বিপ তাতে গাইডলাইনছত লিখাই আছে যে আপুনি যদি ঈশান উদয় স্কলাৰশ্বিপ এপ্লাই কৰে তেনেহ'লে আপুনি বেলেগ স্কলাৰশ্বিপ এপ্লাই কৰিব নোৱাৰে। যদি আপোনালোকে বেলেগ স্কলাৰশ্বিপ এপ্লাই কৰে তেনেহ'লে আপুনি দুটা স্কলাৰশ্বিপেই নাপাব। কাৰণ ঈশান উদয় স্কলাৰশ্বিপৰ যিটো আছে সেইটো পে'মেণ্ট নাপাব, আৰু বাকী আপুনি যিটো স্কলাৰশ্বিপ এপ্লাই কৰিব সেই স্কলাৰশ্বিপটো আপুনি পে'মেণ্ট নাপাব। অৰ্থাৎ আপুনি আৰু NSPৰ আণ্ডাৰত যিবিলাক স্কলাৰশ্বিপ আছে সেই স্কলাৰশ্বিপ এপ্লাই কৰিব নোৱাৰিব আপুনি তেনেকুৱা কৰে। এইটো হ'ল প্ৰথম প্ৰশ্ন। আপুনি যদি ঈশান উদয় স্কলাৰশ্বিপ এপ্লাই কৰে নাইবা NSPৰ আণ্ডাৰত যিবিলাক স্কলাৰশ্বিপ আছে সেইবোৰ স্কলাৰশ্বিপ যদি এপ্লাই কৰে, এটা স্কলাৰশ্বিপে এপ্লাই কৰিব পাৰিব, একেলগে দুটা স্কলাৰশ্বিপ এপ্লাই কৰিব নোৱাৰিব। এইটো হৈ গ'ল। আৰু এটা কাম আছে যিটো মই ক'লোঁ, যে এই কামটো নকৰিলে আপোনালোকে ঈশান উদয় স্কলাৰশ্বিপৰ পে'মেণ্ট নাপাব। আৰু সেই কামটো হ'ল যে আপোনাৰ যে বেংকৰ একাউণ্ট আছে এই বেংকৰ একাউণ্টৰ লগত আপোনালোকৰ আধাৰ কাৰ্ড চিডেড হ'ব লাগিব। যদি আপোনালোকৰ আধাৰ কাৰ্ড চিডেড নাই হোৱা তেনেহ'লে আপুনি আপোনাৰ যিটো ঈশান উদয় স্কলাৰশ্বিপৰ পে'মেণ্ট আছে সেই পে'মেণ্টটো নাপাব। কাৰণ এতিয়াই বহুতো ষ্টুডেণ্টৰ মই দেখা পাইছোঁ যে তেওঁলোকৰ আধাৰ কাৰ্ড চিডেড নোহোৱাৰ কাৰণে তেওঁলোকৰ যিটো ফাৰ্ষ্ট পে'মেণ্ট আছিল সেই পে'মেণ্টটো ৰিজেক্ট হৈ গৈছে। সেইকাৰণে মই আপোনালোকক কৈছোঁ যে যদি আপোনালোকৰ এতিয়াও আধাৰ কাৰ্ড চিডেড নাই তেনেহ'লে আপোনালোকে আধাৰ কাৰ্ড চিডেড তাড়াতাড়ি কৰি লওক। কাৰণ আধাৰ কাৰ্ড চিডেড কৰোঁতে বেছি সময় নালাগে। আপোনালোকে চিম্পলি আপোনালোকৰ যিটো বেংক আছে বেংকৰ ব্ৰাঞ্চত যাব লাগিব। ব্ৰাঞ্চত গৈ পিনে আপোনালোকৰ মেনেজাৰৰ লগত কথা পাতিব লাগিব যে আধাৰ চিডেড কৰিব লাগে, কি ডকুমেণ্টৰ প্ৰয়োজন হয়। তাতে আপোনালোকে ভালকৈ বুজাই দিব তেওঁলোকে আধাৰ কাৰ্ড চিডেড কি হয়। আৰু আধাৰ কাৰ্ড চিডেড বেলেগ হয় আৰু লিংক বেলেগ হয়। আধাৰ কাৰ্ড লিংক বেলেগ হয়, চিডেড বেলেগ হয়। আৰু এই স্কলাৰশ্বিপটো গভৰ্ণমেণ্টৰ যিকোনো আপোনালোকৰ এতিয়া পইচা আপোনালোকৰ DBDৰ আণ্ডাৰত দিয়ে। DBD মানে হ'ল যে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ। সেইকাৰণে আপোনালোকৰ আধাৰ কাৰ্ড চিডেড কৰিব লাগিব। যদি আপোনালোকৰ চিডেড নাই তেনেহ'লে আপোনালোকৰ যিটো পে'মেণ্ট আছে সেই পে'মেণ্টটো নাপাব। তাৰ কাৰণে মই কৈছোঁ যে অতি সোনকালে আপোনালোকৰ যিটো আধাৰ কাৰ্ড বেংকৰ একাউণ্টৰ লগত চিডেড কৰি লওক। এইখিনি আছিল আজিৰ ইনফৰমেশ্যন। আৰু যদি নতুন কিবা আপডেট আহে মই এই চেনেলত দিবলৈ চেষ্টা কৰিম। আৰু তাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাগিব